নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাম দীক্ষা কেনেকৈ ৰেজিষ্টাৰ হ'ব লাগে, দীক্ষাত আমি কেনেকৈ ৰেজিষ্টাৰ হ'ব পাৰোঁ, আৰু প্ৰত্যেকজন ষ্টুডেণ্ট আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো। গতিকে মোৰ ভিডিঅ'টো চাওঁ। প্ৰথমতে আমি কি কৰিব লাগিব, প্লে ষ্টৰত যাই পিনে আমি দীক্ষা মোবাইল এপ্লিকেশ্যন যিটো আছে আমি সেইটো ইনষ্টল কৰিব লাগিব। এইটো ইনষ্টল কৰাৰ পিছত আমি কেনেকৈ ইয়াক ৰেজিষ্টাৰ কৰিব পাৰোঁ তাৰ বিষয়ে মই কৈ আছোঁ। এইটো ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইয়াত ইনষ্টল আছে, সেইকাৰণে মই আপোনালোকক দেখাই আছোঁ। এইটো অ'পেন হ'ল। এতিয়া অ'পেন হোৱাৰ পিছত আমি ইয়াত কি কৰিব লাগিব, লগ ইন হ'ব লাগিব। লগ ইন হোৱাৰ কাৰণে আমি ৰেজিষ্টাৰ কৰিম। এতিয়া ৰেজিষ্টাৰ হোৱাৰ পিছত নেটটো অলপ শ্ল' হৈ আছে। ইয়াতে আহিলোঁ। ইয়াতে আমি আহি পিনে এতিয়া ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত আমি ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। গতিকে ডেট অফ বাৰ্থটো চিলেক্ট কৰি লওঁ। আগতে ডেট অফ বাৰ্থটো যাৰ যিটো ডেট অফ বাৰ্থ হয় সেইটো চিলেক্ট কৰি ল'লে হ'ল। 1964। ইয়াতে মই 1964টো মই চিলেক্ট কৰি ল'ম। ইয়াৰ পিছত নামটো, ফুল নামটো লিখিব। মই ফুল নামটো লিখি আছোঁ। ফুল নামটো লিখাৰ পিছত কি কৰিব লাগিব, আমাৰ মোবাইল নাম্বাৰটো লিখিব লাগিব। যিটো মোবাইল নাম্বাৰত যাতে OTPটো আহিব পাৰে, সেইকাৰণে মোবাইল নাম্বাৰটো দিব। যিজনৰ কৰিব সেইজনৰ মোবাইল নাম্বাৰটো দিব। মই মোবাইল নাম্বাৰটো ফিল কৰি আছোঁ। তাৰপিছত এটা আপোনাৰ নিজৰ ইচ্ছামতে এটা পাছৱৰ্ড ছেট কৰি ল'ব। পাছৱৰ্ডটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ পিছত কিবা ভুল হ'লে আমি এইটো শুধৰণৰ কাৰণে মই আকৌ লগ ইন হ'ব লাগিব। সেইকাৰণে পাছৱৰ্ডটো নিজৰ ইচ্ছামতে এইটো আমি ফুল কৰিব লাগিব। মই পাছৱৰ্ডটো ফুল কৰি আছোঁ। ইয়াত কনফাৰ্ম পাছৱৰ্ড, আকৌ চেম পাছৱৰ্ডটোৱে দিব লাগিব। এতিয়া কনফাৰ্ম পাছৱৰ্ডটো দিয়া হ'ল। ইয়াৰ পিছত টাৰ্মছ অফ কণ্ডিশ্যনত ক্লিক কৰি ৰেজিষ্টাৰ হ'ব লাগিব। মই চাই আছোঁ যাতে ক'ৰবাত ভুল নহয়, সেইকাৰণে এতিয়া মই ৰেজিষ্টাৰ কৰিলোঁ। ৰেজিষ্টাৰ কৰাৰ পিছত যিটো মোবাইল নম্বৰ দিছিলোঁ সেইটো মোবাইল নম্বৰত এটা OTP আহিব। OTPটো আহিছে মোৰ। OTPটো বহাই লওঁ। OTPটো বহালোঁ। বহুৱাৰ পিছত এতিয়া মই ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পিছত যিটো মোবাইল নাম্বাৰ দিছিলোঁ বা ইমেইল ID, মই ইমেইল ID দিয়া নাছিলোঁ, মই মোবাইল নাম্বাৰটো দিছিলোঁ। মই মোবাইল নাম্বাৰ বহাই আছোঁ। তাৰপিছত মই পাছৱৰ্ডটো চিলেক্ট কৰিম। মই যিটো পাছৱৰ্ড দিছিলোঁ ইয়াৰ পিছত মই লগ ইন হৈ যাম। লগ ইন হোৱাৰ পিছত কি কৰিব লাগিব, ষ্টুডেণ্টৰ কৰিব নে টিচাৰৰ কৰিব, গতিকে সেইটো চিলেক্ট কৰিলে হ'ল। মই এজন টিচাৰৰ কৰি আছোঁ। এইটো বৰ্ডটো কোনটো হয়, বৰ্ডটো আছামৰ হয়, গতিকে মই ষ্টেট আছামটো চিলেক্ট কৰি ল'ম। তাৰপিছত মিডিয়ামটো চিলেক্ট কৰি ল'ম। মিডিয়ামটো হ'ল এছামিছ। তাৰপিছত মই ক্লাছটো চিলেক্ট কৰি ল'ম। গতিকে এজন শিক্ষকৰ, সেইকাৰণে মইতো শিক্ষকৰ কাৰণে ক্লাছটো চিলেক্ট কৰিব নোৱাৰোঁ, আদাৰ্ছ বুলি চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত মই ছাবমিট কৰিম। তাৰপিছত ব্লকটো চিলেক্ট কৰিব লাগিব। ব্লকটো ছয়গাঁও হয়, মোৰ যাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত কাষ্ট, অৰ্থাৎ কোনটো হয়, ঠাইখিনিৰ কোন ঠাইৰ তাৰমানে হয়, সেইকাৰণে ঠাইটো দিব লাগিব। মোৰ কালাৰতুলি হয়, মই কালাৰতুলিটো চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত স্কুলৰ নামটো দিব লাগিব। কোন স্কুলৰ পৰা তাৰমানে শিক্ষকজন কোন স্কুলত তাৰমানে ষ্টুডেণ্টক পঢ়ুৱায়, কোন স্কুলত জইন হৈ আছে সেই স্কুলত নামটো দিব লাগিব।
স্কুলৰ নামটো দিছোঁ। এতিয়া মই সাবমিট বটমত ক্লিক কৰিম। এতিয়া মই সাবমিট কৰিম। সাবমিট কৰাৰ পিছত মোৰ এনেকুৱা এটা পেজ খোল খাব। তলত প্ৰফাইল অপশ্যনটো দিয়া আছে, প্ৰফাইলত মই ক্লিক কৰিম। প্ৰফাইলত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। এইটোৱে হ'ল আইডি। এইটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব। এতিয়া আইডি বহুত ইম্পৰ্টেণ্ট আইডি হয়। এইটো হেডমাষ্টাৰত 2 দিনৰ ভিতৰত খুজিব, সকলোৱে দিব এইটো আইডিটো। আজিলৈকে ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানখিনিয়ে। জয় অসম।